জলৰ গাহে ধৰি আছে ৰাধা যদুৰা সৰু বৰৰ মাজে পৰি কান্দে গজৰা জলৰ
গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ আমাৰ কলি যুগত লোকলৈ হৈ গ'ল গ্ৰাহ মানে হৈছে ঘৰিয়াল আৰু গজেন্দ্ৰ মানে আপোনালোকে জানে হাতী যদি আমি সেই গজেন্দ্ৰকো আমি এতিয়া নাপাওঁগৈ সেই গ্ৰাহকো আমি এতিয়া নাপাওঁগৈ যদি আমি দেৰ মাহত বিচাৰি চাওঁ আমাৰ মনটোৱে হ'ল গজেন্দ্ৰ মনটোক আমি যিদিনাখনলৈকে ধৰি ৰাখিব নোৱাৰিম সেইদিনাখনলৈকে আমাৰ গজেন্দ্ৰ লিখিয়াকেই হ'ব গ্ৰাহে আমাক টানি লৈ থাকিব ইমান সুন্দৰকৈ গুৰুজনাই দিছে এই ৰাম ৰাম এই ৰাম হুৰে মেৰাই পদ্মগুট ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা তাহি হৰি বুলি ৰাম গৰুৰৰ নামি তুমি পৰম বিক্ৰমে ঐ ভকতক ৰাখিবা কয় আহিলা বন্ধে ভকতৰ দুখ সহ্য কৰিব নোৱাৰি ভগৱন্তৰ ভক্তক ৰক্ষা কৰিবলৈ বৈকুণ্ঠৰ পৰা আহিলে যদি আমিও প্ৰকৃত ভকত হওঁ ভগৱন্তই আমাকো সুদৰ্শন চক্ৰ লৈ পাছে পাছে ঘূৰি ফুৰিব ইমান সুন্দৰকৈ গুৰুজনাই গীতখন দি থৈছে কি বুলি দি থৈছে এই ৰাম আঠে বেঠে চক্ৰে চিৰিলা গ্ৰাহ মুখ হৰিৰ প্ৰসাদে গজেন্দ্ৰ কৰিল দুখ এই ৰাম হস্তি গুচি ধৈতে চতুৰ্ভুজৰ ৰূপ ধৰিলা ঐ গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা ৰাম তজু পৰখনে গ্ৰাহে সাপ কনিস্তৰি ঐ বিমানে স্বৰ্গক গলা ৰূপ হৰি ইফালে আকৌ দৈত্য শিশুসকলক প্ৰহ্লাদে ইমান সুন্দৰকৈ বুজাইছে মনটোক কেনেকৈ বশ কৰিব লাগে এই ৰাম দুৰাচাৰ মন মূৰ ৰাম হৰি বোল মন ৰাম হৰি বোল যিদিনাখনলৈকে আমি ৰাম নাম মুখত লৈ থাকিম সেইদিনাখনকে প্ৰভু ভগৱন্তই আমাক ৰক্ষা কৰিব ৰাম নাম আমি যিদিনাখনে এৰিম ভগৱন্তই সেইদিনাখনে পিঠি দিব সেই বুলি আকৌ দেখাক দেখি ৰাম নাম ল'লেও নহ'ব ৰাম নাম ল'বলৈ হ'লে গুৰু আশ্ৰয় ল'ব লাগিব গুৰুৱে যিখিনি আমাক শিক্ষা দিছে সেইখিনি শিক্ষা আমি গ্ৰহণ কৰিব লাগিব আমাৰ সমাজত আজিকালি এনেকুৱা হৈছে গুৰুৱেনো শৰণত কি কেইটা কথা ক'লে পাহৰিলে ভজনত কি ক'লে পাহৰিলে নামত কি কেইটা কথা কৈলে পাহৰিলে আমি প্ৰত্যেকে একোজন গুৰুদ্ৰোহী যিদিনাখনলৈকে আমি গুৰুৰ কথা বতৰাকেইটা মানি চলিম সেইদিনাখনলৈকে প্ৰভু ভগৱন্তই গজেন্দ্ৰক যেনেকৈ সুদৰ্শন চক্ৰ ধৰি ৰক্ষা কৰিছিল আমাকো ৰক্ষা কৰিব সেনেকৈ ৰক্ষা কৰিবলৈ হ'লে আমি প্ৰথমে কি কৰিব লাগিব গুৰুজনাই ইমান সুন্দৰকৈ দিছে এই ৰাম কৃষ্ণ চৰণে হৈবে জীমতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি এই ৰাম বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত ঐ গুৰু মানি শুশ্ৰূষা কৰিবা সত্য যুগতো প্ৰভু ভগৱন্তই যেতিয়া বলিৰ আৰু স্বৰ্গ ইন্দ্ৰই যেতিয়া অমিত মথন কৰিছিলে অমিত মথন কৰোঁতে তাত এটা বৰ ধুনীয়া বস্তু ওলাইছিলে সেই বস্তুটোৰ নাম হ'ল হুৰা হয়নে বাৰু প্ৰভুসকল হুৰা বাজ হৈছিলে আজিকালি হুৰাটোলৈ গৈ পিনি কি হ'ল এই ব্ৰহ্মফুলত সেইষাৰ নাম ক'ব নাপায় গুৰুজনাই কিন্তু লিখিছে এই ৰাম মদ্যপান কৰি যিটো ভাগৱত পঢ়ে ঐ 21 পুৰুষ ইটো নৰকত ভৰে প্ৰহ্লাদে 21 পুৰুষ উদ্ধাৰ কৰিলে আমি কি কৈছো 21 পুৰুষ নৰকলৈ হেঙি আছে এনেকৈ মদ্য মাংস খাই যিটো ভাগৱত পঢ়ে
21 পুৰুষিতো নৰকত পঢ়ে আমি কোৱা কথা নহয় সূৰ্য পুৰাণ মহাভাগৱতত ইমান সুন্দৰকৈ লিখা আছে আমি মাত্ৰ কিতাপ কেইখনমান আনি থৈছো চুকেছটো শুৱনি কৰিবলৈ সেই ঘৰলৈ যদি যাওঁ হাও এজন বৰ ডাঙৰ ভকত দেই শ্ৰীমদ ভাগৱতেই চাবানে ঘোষাই চাবানে কীৰ্তনেই চাবানে গীতাই চাবানে ব্ৰহ্মবৈতনী পুৰাণেই চাবানে কিন্তু যদি কথা কেইটামান সুধো জিৰ' একদম জিৰ' কাৰণ কেলে মাত্ৰ অকল গডৰেজ আৰু চুকেছ সজাবৰ কাৰণেহে কিতাপবিলাক কিনে আমি যদি এই উঠি অহা নতুন প্ৰজন্মই যদি এই এতিয়া যিসকল মানে উত্তৰ পুৰুষ আহি আছে সেইসকলক যদি আমি নিশিকাওঁ তেতিয়াহ'লে আমাৰ সংসাৰখন জগতখন দিনেই অশান্তি এতিয়া আপোনালোকে দেখিছেই নহয় ল'ৰাই বাপেকৰ কথা নুশুনে বাপেকে পুতেকৰ কথা নুশুনে বাপেক যদি গোসাঁইঘৰত সন্ধিয়া সময়ত সোমাই ল'ৰাই এফালে দা লৈ সেই তিতা খিটিতাওঁ সেই কিন্তু মহাভকত সেইজন কি কৰে 14ডালমান মালা পিন্ধি 13টামান ফুট লৈ পুৱা গধূলি বৰতাল কোবাই ফুৰে কিন্তু ল'ৰা কি হ'ল মহাচুৰ কিহৰ কাৰণে এই ৰাম কৰ্মজোখে জীৱা জন্মে হুৱে সংসাৰত তাতো নচাৰ ৰূপচিত তোৱা চৰণত ৰাম শুনি ভক্ত হ'ব কৰি স্থিৰ মন আপোন কুশল শিল্পী উপহৰব কিয় ৰাম জল বুদ পায় মানৱী হৰি ঐ বিষয় চিন্তাই পাই কৰিলে স্থিৰ ৰাম চিন্তা নামৰ অগণীয়ে পুৰি কৰে চাই লোভ মোহ কাম কোধে বেৰি খায় কৃষ্ণ ইয়াত আমি যিমানসকল বহি আছো সকলোকে চিন্তাই খাই মাৰিছে চিন্তা নামৰ অগণীয়ে পুৰি কৰে চাই পুৰি আমাক এই চিন্তা নামৰ অগণীটোৱে খাইছে কেনেকৈ খাইছে মই আজি ল'ৰা এটা জন্ম দিছোঁ মহা অসুৰ হৈছে চিন্তা লাগি গ'ল গুৰুজনাৰ লিখিছে 3 তাপৰ কথা 3 তাপ কথা পাইছে নহয় ভাগৱতৰ তাৎপৰ্যত বৰ ধুনীয়াকৈ দিয়া আছে 3 তাপ জন্ম মৃত্যু জৰা এইকেইটা তাপ আমাৰ দেহতে সোমাই আছে এইকেইটা তাপ নাপ কৰিবলৈ হ'লে আমি গুৰু আশ্ৰয় ল'ব লাগিব ভকতৰ সংগ ল'ব লাগিব ভকতৰ সংগত সকলোবিলাক পায় যদিহে শুদ্ধ মতে গুৰু মতে যদি শুদ্ধ শ্ৰৱণ কৰিছোঁ নিজ মুখে যদি কীৰ্তন কৰিছোঁ তেতিয়াহ'লে বৈকুণ্ঠলৈ যোৱা বাটটো একদম খোলা আছে সেইখিনি কৰিবলৈ যাওঁতে আমি খালি কেইটামান বস্তু এৰিব লাগিব মই আপোনালোকক কৈছোঁ বেয়া নাপাব এই ৰাম ৰাম চিন্তা নামৰ অগণীয়ে পুৰি কৰে চাই লোভ মোহ পাপ কোধে খেৰি খায় ৰাম কলিৰ কবলে পৰি আছে সৰ্বজন জন্মিলে মৰণ হয় নাযায় খন ধন কলিৰ কালৰ অল্প আয়ু নৰকাই দণ্ড পল কৰি তিলে আয়ু যায় নেভাবিব আজি দিনটো গ'ল কাইলৈ সূৰ্যমুখ নেদেখিবলৈ আছো কোনে জানে পল কৰি আমাৰ দিন গৈ আছে সেইকাৰণে গুৰুজনাই ইমান সুন্দৰকৈ লিখিছে এইবোৰ তাহানি আগতেই লিখা কিন্তু আমাৰ এতিয়া চৰ্চা নোহোৱাৰ কাৰণে এইবিলাক কথা থাকি গৈছে আজিকালি সকামত কি হয় জানে জুবিনে এটা নাম গাইছিলে চাউলৰ ভেজাল শিল গুটি ঐ গুড়ৰ ভেজাল মাটি ঐ ভকতৰ ভেজাল হৰি নামত নাথাকে বহি হয়নে বাৰু অকণমান যদি দেৰি হয় ৰাবাক অকণমান সোনকাল কৰা সেই গৰুহালে আলত আছে লাগে যদি তোমাৰ ইমান কামেই আছিলে তেতিয়াহ'লে সকামলৈ কেলৈ আহিব লাগে এজন ভকতলৈ লক্ষ্য কৰিব পদূলি মুখতে সেয়া টিং এটা থৈছে গৃহজনে যেতিয়া ভৰি ধুৱাবলৈ যাব হেৰি প্ৰভু তোমাক লাগিহে আহিলোঁ আৰু দেই মোৰ আহিবলৈ মন নাছিলে জানিব সেইজন ভকতৰ বা কৰ্ম সিদ্ধি নহয় আৰু এজন ভকতক লক্ষ্য কৰিব আপুনি যেতিয়া ভকতক মাতিবলৈ গৃহলৈ যাব সেই ভকতজনে ক'ব কাক মাতিছ আমুকক হ'লে নামাতিবি দেই মই সেইটোক মাতিলে নাযাওঁ এই সমাজত আমাৰ এইবোৰ চলি আছে এইবোৰ চলাৰ কাৰণে আজি আমাৰ দেশখন পেপাৰ মেলিবই নোৱাৰি ধৰ্ষণ অত্যাচাৰ লুণ্ঠন মেলিবই নোৱাৰি গুৰুজনে ইমান ধুনীয়াকৈ দিছে আমি এইবোৰ নাচাওঁ নোচোৱাৰ কাৰণে আজি আমাৰ এই অৱস্থা এই ৰাম
কলিৰ কবলে পৰি আছে সৰ্বজন জন্ম ললে মৃত্যু হয় অনিবাৰ্য তাৰ পাছে পুৰুষ প্ৰকৃতি এক হবা তেতিয়াহে মোৰ মন্দ এক নাম পাবা গুৰুজনে আকৌ লিখিছে একেটি নামকে লৈছে সৰ্বজনে কোনেনো কৰিব সেৱা জ্ঞান গুৰুজনাই ৰিঙিয়াই কৈ গ'ল নিজ নাম গধূলি ভুৱা তাৰ পাছে প্ৰকৃতি পুৰুষ এক হবা তেতিয়াহে মূল মন্ত্ৰ এক নাম পাবা এক নাম পাবলৈ হলে পুৰুষ আৰু প্ৰকৃতি উভয় সমান হ'ব লাগিব আমাৰ সংসাৰো দেখাইছে জীৱাত্মা আৰু পৰমাত্মা আমি যদি দেহলৈ লৈ আহোঁ প্ৰকৃতি হ'ল আমাৰ আইগৰাকী পুৰুষজন হ'ল আমি নিজে পুৰুষে যদি 19 কয় প্ৰকৃতিয়ে যদি 20 কয় ভকতি হ'বনে বাৰু সমান লাগিব পুৰুষে 21 ক'লে প্ৰকৃতিয়ে 21 কৰিব লাগিব নহ'লে সেনেকুৱা ভকতি কি হয় জানে এই মতাই ভক্তি কৰে মাইকীয়ে চৌচুচি ভাত খায় সেই ভকতি বানলৈ যায় গুৰুজনাই বৰ ধুনীয়াকে দি দিছে এই ৰাম ব্ৰহ্মা বিষ্ণু শিৱ বুলি তিনিওকে কয় ঐ তিনিওজন লগ লাগি ব্ৰহ্ম হয় ছয় চক্ৰ ভেদ কৰিলেহে নামক পাব পাৰি ইমান সহজ নহয় আমাৰ দেহত 6টা চক্ৰ আছে এই 6টা চক্ৰ আমি যিদিনাখনলৈকে ভেদ কৰিব নোৱাৰিম সেইদিনাখনলৈকে আমি এক নাম ল'ব নোৱাৰোঁ এক নাম ল'বলৈ হ'লে শিৱ পাৰ্বতী লিখা অনিলয় থানলৈ যাব লাগিব তাতহে এক নাম আছে আমি ইয়াত যিবোৰ গাইছোঁ এইবোৰ এক নামত নপৰে এইটো হ'ল আমাৰ উপাংগ কীৰ্তন 5 প্ৰকাৰ আমি এতিয়া ইয়াত যি ভাগ কীৰ্তন কৰিছোঁ এই ভাগ হ'ল উপাংগ কীৰ্তন কাৰণ কেলৈ উঠি বাগি নাচ গান কৰি আমি নাম গাইছোঁ সেই ভাগ হ'ল উপাংগ কীৰ্তন আমি একেবাৰে নিবিড় কীৰ্তন কৰিবগৈ লাগিব নিবিড় কীৰ্তন আমি যিদিনাখনলৈ কৰিব নোৱাৰিম সেইদিনাখনলৈকে আমি ঢেৰ নাম গাই থাকোঁ আমাৰ কোনো কামত নাহিব ৰাম তাৰ পাছে শৰীৰৰ চিনি তিনি নাৰী 6 চক্ৰ ভেদ কৰিলেহে নামক পাব পাৰি ৰাম পঞ্চমত পঞ্চভূত দেহা নিচিনিলে এই একত নপৰে আৰু নাম ললে পঞ্চমত পঞ্চভূত দেহা নিচিনিলে আমাৰ দেহটো 5টা ধাতুৰে গঠিত ক্ষিতি অপ তেজ মূৰ ভ্ৰূণ এই 5টা ধাতুৰে গঠিত দেহটো যদি আমি বুজি নেপাওঁ চিনি নেপাওঁ আই আমাক কেলৈ জন্ম দিলে কি খাম কি কৰিম কলৈ যাম এই তত্ত্ব যদি আমি বুজি নেপাওঁ তেতিয়াহ'লে পৃথিৱীত নৰতনু দেহটো ধৰা একো সাৰ্থক নহ'ব গুৰুজনাই কেৱল মাত্ৰ আমাক ভগৱন্তক ভজিবৰ কাৰণে পঠিয়াইছে হয় ধন টকা পইচা নঘটিলেও নহ'ব তাৰ মাজত ভাগতো আমি চৰ্চা কৰিব লাগিব মনুষ্যৰ মাত্ৰ 100 বছৰ দিছিলে এই ৰাম অসাৰ সংসাৰ নাই ইহাত বিশ্বাস জানি হৰি ভগতিকো কৰি অভ্যাস ৰাম মনুষ্যৰ আয়ুহত পৰিখ সংখ্যাত অধ্যেক বিফলে যায় জানি বাণী ধ্যাত পৰিখ বিংশতি যায় উমলন্তে নেওদশ পৰিখ ধনক উপাৰ্জন্তে ৰাম বৃদ্ধ কালে যায় শেষ পৰিখ বিংশতি একো কাৰ্য সাধিবাক নাহি কেহ অতি তাৰ পাছে শৰীৰৰ চিনি তিনি নাৰী 6 চক্ৰ ভেদ কৰিলেহে নামক পাব পাৰি ৰাম সেয়েহেতু নৱদ্বাৰ কৰিলৈ শোধন একত পৰিব বাৰু নাই প্ৰয়োজন আমাৰ দেহটোত 9খন দুৱাৰ আছে 9খন দুৱাৰ ভিতৰত আমি এখনো শোধন কৰিব পৰা নাই 9খন দুৱাৰ আমাৰ দেহত শ্ৰীকৃষ্ণ গীতাত ইমান সুন্দৰকৈ দিছে কৃষ্ণই অৰ্জুনক কৈছে সখী 9খন দুৱাৰ আমাৰ দেহত আছে চকু নাক কাণ
মুখ গুজ্য লিংগ 1 2 4 5 6 জিভা মানেদি 7 লিংগ হেদি 8 গুজ্য হেদি 9 খন দুৱাৰ এই 9 খন দুৱাৰ আমি যিদিনাখনলৈকে শুদ্ধ কৰিব নোৱাৰো সেইদিনাখনলৈকে আমি ঢেৰ টেটু ফালি ফালি নাম গাই থাকো আমাৰ নহ'ব আমি এখন দুৱাৰকে আজিলৈকে ৰোধন কৰিব পৰা নাই এই মৰা হেৰি হেতু নৱদ্বাৰ কৰি লৈ শুধন দেশত পৰিব আৰু নাই প্ৰয়োজন বেদাংগৰ নীতি কৰিও পালন ঐ সন্ত সাধু সংগে কৰা চব কি পন সেই গজেন্দ্ৰৰো একে অৱস্থা হ'ল পূৰ্ব অকণমান পুণ্য আছিলে কাৰণে প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ পৰা সুদৰ্শন চক্ৰ মাৰি গ্ৰাহৰ মুখ কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলে আমাৰো সেই পুণ্যকণ লাগি আহিছে প্ৰভুসকল একেবাৰে নলগাও নহয় লাগি আহিছে কাৰণে আজি সকলোৱে এশ ইয়াত নাম ল'ব পাৰিছোঁ নহ'লে ঘৰত থকা হ'লে এতিয়া টোপনিয়ালো আঠে বেঠে চক্ৰে চিলা গাহ মুখ এই গাহ মুখ তোমাৰ অপখাদে গজেন্দ্ৰ হ'ল দুখ গ্ৰাহৰ মুখে গজেন্দ্ৰক আনিলা উধাৰি হৰি ৰাম হৰি অনন্ত মুৰাৰী গজেন্দ্ৰকে গজেন্দ্ৰক আনিলা উধাৰি জয়